Good evening everyone. আজি গোটেই দিনটো কিবা কিবি কামত ব্যস্ত থকাৰ কাৰণে ভিডিঅ' কৰা নহ'ল। এতিয়া আজৰি হৈ অলপ মোবাইলটো চাবলৈ লওঁতে এটা মোৰ ফোন আহিল। ফ্লিপকাৰ্টত মই গ্ৰ'চাৰী বস্তু অৰ্ডাৰ দিছিলোঁ, আহি পাইছে। গতিকে আহকচোন চাওঁ কি অৰ্ডাৰ দিছিলোঁ। তেওঁৰ ডিউটিটো পালন কৰিলে যেতিয়া এবাৰ ময়ো চেক কৰিলোঁ বস্তুকেইটা ঠিকে আহিছে নে নাই, নে কি কয়। ঠিকে আছে, গোটেইখিনি আহিছে। এয়া গোটেইখিনি বস্তু চাওঁ। ফ্লিপকাৰ্টত গ্ৰ'চাৰীত বহুত ধুনীয়া ডিছকাউণ্ট দি আছে। আপোনালোকে যদি অনা নাই আনিব পাৰে। আমাৰ বজাৰৰ তুলনাত বহুত কম মূল্যতেই দি আছে। এয়া চাওকচোন, মোৰ লিষ্টখন 1 টকাতে আধা কেজি দালি পালোঁ। অকল দালি পেকেটেই নহয়, এয়া গোটেইখিনি বস্তুৱেই মই 75% মান ডিছকাউণ্টত পাইছোঁ। আহক তেতিয়াহ'লে দেৰি নকৰিব, আপোনাৰ ঘৰৰ প্ৰয়োজনীয় বস্তু কি লগা আছে ফ্লিপকাৰ্টত আহি সোনকালে অৰ্ডাৰ কৰক। নেক্সট মিনি ব্লগত লগ পাই আছোঁ দেই। এতিয়া বাই বাই।